পাৰ্চেণ্ট আশা কৰিছোঁ জিকিম বুলি পিছত লৈ ল'ম আৰু ক'বলৈ বেছি নাই মইতো এতিয়াহে সোমাম এতিয়া কি চলি আছে মই নাজানো ভিতৰত এতিয়ালৈকে সেইকাৰণে ক'বলৈ একো নাই এতিয়া সমগ্ৰ অসমৰ ক্ষেত্ৰত কি ক'ব বিচাৰে যিহেতু আপুনি সমগ্ৰ অসমতো আমাৰ এলায়েন্স পাৰ্টীয়ে জিকিব বুলি আমি আশা কৰিছোঁ আমি চৰকাৰটো ফৰ্ম কৰিম হয় কাৰণ মানুহসকলে চেঞ্জটো বিচাৰে আৰু এই এণ্টি পিপুল পলিচি এণ্টি পিপুল এক্টিভিটিছ অফ বিজেপি সেইটো সকলোকে কোনো মানুহে ভাল পোৱা নাই এতিয়া বেয়াই পাইছে বেছিয়ে বেয়াই পাইছোঁ কিমানখন এখন পাব পাৰে আমি 70 মান বুলিয়ে ভাবিছোঁ 72 তেনেকুৱা বিৰোধী দলে পাব সেইটো বুলি আশা কৰিছোঁ মই ভিতৰত সোমা নাই এতিয়াই সোমাম সেইকাৰণে এতিয়ালৈকে ইমান ক'ব Good morning. Good morning. Paharia Jila, North Kachar আৰু কাৰ্বি আংলং জিলালৈ আমাৰ 5টা প্ৰাৰ্থী আছে 5টা প্ৰাৰ্থীও মই পোনপ্ৰথমে শুভেচ্ছা জনাইছোঁ আৰু যিহেতু 100% খাটাং 5টা ওলাই আহিব এইটো খাটাং আৰু ৰিজাল্ট আগতে পাই গৈছোঁ যিহেতু আমাৰ দলৰ এছেছমেণ্ট থাকে নহয় এতিয়া বুথৰ পৰ্যায়ৰ পৰা যিটো আমাৰ বুথৰ সভাপতি এই গোটেই এছেছমেণ্ট লৈ মানে 5টাও জিকাটো খাটাং কেনেকুৱা অসমৰ ক্ষেত্ৰত কেনেকুৱা ধাৰণা কৰে আপুনি অসমখনো জিকিব যিহেতু এছেছমেণ্ট আমাৰ 90 এবভ বুলি কৈ আছে নিশ্চয় সেইমতে হ'ব আৰু পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ আমাৰ বিজেপি চৰকাৰ হ'ব সেইটো কথা বিৰোধীয়ে কাৰ্বি আংলঙত ডিফু বোকাজান আৰু আমৰি দাবী কৰি আছে নাই তেনেকুৱা নহয় আপোনালোকে কেলকুলেশ্যনটো ভালকৈ কৰকচোন আমাৰ দলীয় যিটো আমাৰ কৰ্মী আমাৰ যিটো সদস্য বুলি কওঁ 70-80,000 আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলৰ সদস্য আছে এই দলৰ সদস্যবিলাক কেতিয়াও দলৰ গাদ্দাৰী নকৰে তো সেইটো হিচাপ যদি কৰে তেওঁলোকে যদি ভোট দিয়ে সেইটো জিকাটো আমি খাটাং পাই আছোঁ আজি বিৰোধী যিয়েই নকওক পাক্কা ওলাই আহিম আমি বিজেপি থেংক ইউ